সকলোকে আদৰণি জনাইছোঁ আজি নতুন এটা ভিডিঅ'ত আৰু নমস্কাৰ। আৰু যিহেতু আজি হৈছে লক্ষী পূজা উপলক্ষে আমাৰ ঘৰৰ কাম চলি আছে। আমাৰ ঘৰৰ কাম শেষ হৈয়ে অহা নাই, এইবিলাক ৰং কৰিছিলোঁ যে ৰংটো চলি আছে, প্লাছ ভিতৰৰ ৰুমটোৰো কাম চলি আছে, এইবিলাক ৰঙৰ কাম চলি আছে আৰু বহুতখিনি কাম হ'ব। কামটো চলি থাকিব, কামখিনি শেষ হ'লে দেখাম বাৰু, কামখিনি শেষ হয় কেনেকুৱা হয় ফাইনেলটো দেখাম আপোনালোকক। আৰু যোৱাকালি এটা দুৰ্ঘটনাও ঘটিলে, সেইটো অলপমান দুখ লগা ঘটনা, মানে হ'ব নালাগিছিল এইটো। মানে কাম কৰি থাকোঁতে মানে কি হ'ল, আপোনাক দেখাই আছোঁ বস্তুটো মই। একচুৱেলি মানে এই আমাৰ মানে চাৰ্জাৰত মানে অলপ মানে লেতেৰা আছিলে, তো কাম কৰি মানে চাৰ্জাৰ উঠিছিলে, দাদা এজন উঠিলে, চাৰ্জাৰৰ শ্লিপ খাই মানে পৰি গ'ল তলত, তাৰে পৰা পৰি গ'ল। পৰাৰ লগে লগে লৈ গ'লোঁ পলিক্লিনিকলৈকে, দিছপুৰ পলিক্লিনিক। তাতে যাই কিনে যেতিয়া চেক কৰিলোঁ, এক্সৰে কৰি চালোঁ, হাতখন ভাঙি থাকিল। তো সেইটো এটা বহুত দুখ লগা ঘটনা হ'ল। তাৰপিছত ৰাতি আৰু দৌৰাদৌৰিকৈ মা গ'ল, মইতো দ্বিতীয়বাৰ জাষ্ট ঘৰ আহি পাইছিলোঁ। তো আহি কিনে যিখিনি মোৰ ফালৰ পৰা হৈছে মই কৰিলোঁ, তাৰপিছত আৰু মাক পঠাই দিছোঁ। মায়ে ভাঙাঘৰলৈকে লৈ গৈছে, কাৰণ বহুত খৰচা হৈ যায় প্ৰাইভেট হস্পিটেলত কৰিলে, যিখিনি পাৰোঁ কৰিছোঁৱে অলৰেডি। তো তাতে যাই কিনে প্লাষ্টাৰ হৈ গ'ল, আৰু মানুহজনৰ কাৰণে বেয়া লাগিছে, কিয় তেখেতে এতিয়া 1 মাহৰ কাৰণে ৰেষ্টত পৰি গ'ল, হাতখন প্লাষ্টাৰ হৈছে। তো ঠিক হৈ যাব, একো নাই। তো সেইখিনি বাৰু হৈ থাকিল। আৰু আজি হৈছে নেক্সট ডে', আৰু নেক্সট ডে' কাৰণে আজি খিচাৰি আয়োজন কৰা হৈছে। আৰু খিচাৰি আয়োজন কৰা কাৰণে মানুহ মাতিছোঁ আমি, আৰু খিচাৰি বনোৱাৰ কাৰণে আমি মানে মানুহ মাতিছোঁ, কাৰণ যিহেতু ঘৰত আমাৰ মায়ে কাম চাম কৰিছে, কাৰণে আমাৰ ঘৰৰ কাষৰ আণ্টি এজনীক মাতিছোঁ। আৰু কি কৰিছে আয়োজন কেনে? আয়োজন খিচাৰিৰ ব্যৱস্থা কৰি আছোঁ। ইয়াতে এতিয়া ৰঙালাও কাটি আছোঁ, আলু কাটি আছোঁ, চব্জিৰ কাৰণে কাটি আছোঁ, ঠিক আছে, ৰঙালাও কাটি আছোঁ। আৰু যিহেতু খিচাৰিটো হ'ব আমাৰ দিনৰ সাজ, কিন্তু ৰাতিপুৱাৰ সাজ মই এতিয়ালৈকে খোৱা নাই, সেইকাৰণে অলপ তাড়াতাড়ি কৰি কিনে ইয়াতে চাউল আৰু আলু বহাই দিছোঁ। আৰু আছে এটা বস্তু দেখাই আছোঁ, এই মেটেলটো আছে, যিহেতু এইটো 1 লিটাৰৰ ঘি এটা আছে, এইটো মই বৰ ভাল পাওঁ খাই কিনে, তো এইটো শেষ কৰিব লাগে এতিয়া বঢ়িয়াকৈ। এইটো আৰু এইটোৰ কম্বিনেশ্যনটো বনাওঁ, জল্দি খাওঁ। আৰু ভিতৰত ঘৰৰ পৰা আৰম্ভ কৰিলোঁ আপোনাৰ গৰম ব্লগছ, মই ভালকৈ বহি লওঁ আৰু সেইখন চাই লওঁ। লেটছ ষ্টাৰ্ট। আৰু আপোনালোকে জানে এখন গীটাৰ আছে মোৰ, গীটাৰখনৰ এটা দুখ লগা বিষয় হৈছে, এইয়া তাঁৰডাল ছিঙি থাকিলে, এডাল তাঁৰ 6ডাল তাঁৰ থাকে, 6 নম্বৰ তাঁৰডাল একদম তলতডাল নাই। তো এইডাল এতিয়া লগাব লাগিব, দেখাই চাওঁ কেনেকৈ লগাই। এনেকুৱা এটা পেকেট থাকে ষ্ট্ৰিংছৰ, আৰু ইয়াতে 6ডাল ষ্ট্ৰিং আছে, গতিকে ইয়াৰ পৰা সৰুডাল ওলাম, যিহেতু ছিঙিছে। আৰু এতিয়া বদলাই দি দেখাই আছোঁ ইন 1 2 3। তো এয়া লাগি গৈছে, নতুন ষ্ট্ৰিংটো লগাই দিলোঁ। আৰু ইয়াতে ফ্ল'ৰখন দেখিছে, এইবিলাক চব যে এইবিলাক পুটিন মাৰা গৈছে, আৰু আমি ফ্ল'ৰ মেট লগাম আজি, আৰু ইয়াত অপশ্যন আছে ইয়াতে বহুতখিনি। এইটো আছে এটা, আমি মানে এইটো চিলেক্ট কৰিলোঁ, চাই লওক কেনেকুৱা কালেকশ্যন আছিলে। এইটো এটা আছিলে, প্লাছ এইটো আছিলে, তাৰপিছত আৰু তলত এনেকুৱা বহুতখিনি আছে, কিন্তু আমি চিলেক্ট কৰিছোঁ এইটো চিলেক্ট কৰিছোঁ এই ফ্ল'ৰৰ কাৰণে। আৰু দেখাম ফাইনেল কেনেকুৱা হয় আৰু কিমানকৈ খৰচ হৈছে সেইটোও দেখাম। আৰু যদি আপুনি কেতিয়াবা কৰে নাম্বাৰ দি দিম, কৰিব পাৰিব। ঘৰৰ কাম আৰম্ভ হৈ গৈছে, এইটো বস্তুটো আহিছে, মেটেৰিয়েলটো কিমান সময় লাগিব? 1 ঘণ্টা, ঠিক আছে। আৰু খৰচ পাতি কিমান আছে লাষ্টত ক'ম বাৰু, বস্তুখিনি গোটেইখিনি বস্তু, কামখিনি ভালকৈ কৰি লওক। আৰু এইটো এটা আঠা আছে ন, এইটো কি আঠা? এইটো ডেনড্ৰাইট এটা, নিচা লাগছি, চেজা নিচা লাগছি। তো এইখন ভিতৰৰ ৰুমটো হ'ব, বাৰাণ্ডাখন হ'ব, আৰু এই ভিতৰৰ ৰুমটো হ'ব। তো ফাইনেলটো দেখাই আছোঁ আপোনালোকক। তো প্ৰচেছটো আপোনালোকক দেখাই দিছোঁ একবাৰ। প্ৰথমতে তলটো বঢ়িয়াকৈ পাল্টাই লৈছে, মেইন তলত আছে কালাৰটো, এইটো কালাৰটো তলত আছে, আৰু ইয়াতে এতিয়া বৰ্তমান ডেনড্ৰাইট লগাই আছে। আৰু যিহেতু আজি লক্ষী পূজা, তাৰ কাৰণে অলপমান লৈ আহিছোঁ আইটেম। ইয়াতে কি কি আছে দেখাই দিছোঁ, নাৰিকল আছে, কল আছে, আপেল আছে, আৰু কিবাকিবি আছে। আৰু পূজা হ'বনে আজি? পূজা কৰিম নে কিবাকৈ? কৰিবনে? প্ৰসাদ খুৱাব লাগিব আমি যোৱাৰ পিছত। প্ৰসাদ খুৱাম, কিন্তু মোৰ অৱস্থা একদম বেয়া, ঘৰৰ কাম কৰি আছোঁ যে একো চাফ চিকুণ কৰিব পৰা নাই। একো নাই, অলপ পিছত পৰা জিলিকি উঠিব না ঘৰটো, এতিয়াই চাফ চিকুণ হোৱা নাই, যেতিয়া কামটো পৰা ছাকচেছফুলি হৈ যাব তাৰ ঘৰৰ পৰা জিলিকি উঠিব না, ইয়াত আৰু টেনশ্যন নাই, নে কি কয়? দে আৰু এতিয়া এইখিনি বঢ়িয়াকৈ থওঁ, আৰু কাম এতিয়া হোৱা নাই, টাইম লাগিব, হ'লে দেখাই আছোঁ, চাই থাকিব। একেলগে একে গলিত 2 চিকাৰ কৰি ভেণ্টিলেশ্যনকেইখনো বঢ়িয়াকৈ বন্ধ কৰি দিলোঁ। এতিয়া এচিৰ কাৰণে টেনশ্যন নাই, আৰু এইখনতো দিব আছে, এইপিনে এনেকৈ আঠা দি আছে, চেম প্ৰচেছ। আৰু একবাৰ চাই লওক, এতিয়া দেখাওঁ ফাইনেলটো, একদম পূৰা ঘৰ চৰ চব ভালকৈ ফাইনেল কৰি একবাৰ দেখাই আছোঁ একেবাৰে। বাপ্পা হ'ল দিয়ক, ফাইনেলি ঘৰটো গোটেইখিনি কমপ্লিট। আৰু এতিয়া জানো মই দেখাম কেনেকুৱা হৈছে, চাব আৰু কমেণ্টত জনাব।
আৰু এয়া হৈ গ'ল গধূলি আৰু এতিয়া বঢ়িয়াকৈ আমাৰ মায়ে যিটো মানে শৰাই আগবঢ়াইছিলে আজি লক্ষী পূজা বুলি এয়া শৰাই ৰেডি হৈ গৈছে শৰাইখন দেখাই দিছোঁ আপোনালোকক আহিও তো এয়া হৈছে আমাৰ পূজা স্পেচিয়েল পিঠা বনাইছে ভিতৰত নাৰিকল আছে নেক্সট আহি গৈছে আমাৰ প্ৰসাদ আৰু যিহেতু লক্ষী পূজাৰ কথা যিটো এইফালে আহি গ'ল কেদাৰনাথৰ এটা ভিডিঅ' আমি লগাই দিছোঁ ভিডিঅ' চাই আছোঁ ব্লগ আজি বহুত পুৰণা স্মৃতি মনত পৰি গৈছে আৰু যোনে চোৱা নাই কেদাৰনাথ ট্ৰিপটো চাই ল'ব আৰু হেপী লক্ষী পূজা সকলোকে এবাৰ প্ৰসাদ খাই ল'ব অলপ সকলোৱে নাৰিকল এই কুঁহিয়াৰ পিচ নাখাব এই পিচ মই খাম বাকী খাম লাইক করব শেয়ার করব কমেন্ট করব আমার লোকাল লড়া না মিন্ময় চৌধুরী আৰু এই বেক চাইডে আহিছোঁ ইয়াতে পুৰা খানাৰ আয়োজন হৈ আছে আৰু এইফালে মানে লোকেল মানুহ আছে কেনেকুৱা আয়োজন কি আজি কি আছে আইটেম আইটেম ভাত তাৰপিছত দালি আলু ভাজি অ'কে চব্জি আছে আৰু নাগাৰা নাম ক'ৰ পৰা মতা গৈছে নাগাৰ নাম আমাৰ নলবাৰী কেন্দুকুচিৰ পৰা মাতা গৈছে নলবাৰী পৰা ন অলপ মানে আপোনাক দেখাই লওক কিন্তু বেছিকৈ দেখাব যদি কাৰণ কম্পিউটাৰ দিছোঁ কিবা লাগি যাব পাৰে আৰু এবাৰ চাই লওক কেনেকুৱা হৈছে টাইম লাগিব অলপমান অলপ টাইম আছে আৰু কিবা কিবি আছে দেখাই আছোঁ চব চাই কিবা একেলগে আৰু ইয়াত নেক্সট একদম কৈলাশপুৰৰ পৰা আহি পেলাই পাপৰি ফিল্ডলৈকে আৰু ইয়াতে আহি কিনে ইয়াতে খানাৰ কাৰণে বহিছোঁ ৰাতিৰ দিয়ক আৰু এইফালে মমছ আছে মোৰ লগত খানা বেঙেনা ভাজা খাই আছোঁ পূজাত দে আৰু এয়া গোটেইকেইটা বহি লৈছোঁ বঢ়িয়াকৈ খানাটো আহি লওক ফিডবেক ল'ম বেয়া হ'লেই নিদিওঁ খানাটো ভালেই হ'ব ভালেই এতিয়া প্ৰত্যেকৰ ভালেই হয় ৰ'ব তো এয়া বঢ়িয়াকৈ ভাত চাত খাই কিনে ওলাই আহিলোঁ আৰু একদম পূৰা মজা লাগিছে খাই কিনে আৰু আজি দিনটো ভালেখিনি দাঁড়িতে গ'ল গতিকে ভিডিঅ'টো বৰ্তমান শেষ কৰি দিওঁ লগ এটা নতুন ভিডিঅ' আহিছে কি চাবলৈ ৰখি থাকিব আৰু তেতিয়ালৈকে বাই বাই